আশা কৰিছোঁ সকলোৰে ভাল, মোৰো ভাল। আপোনালোকৰ আশীৰ্বাদত স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ, সৰদাস ব্লগলৈ। আপোনালোকৰ বাবে মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইটো কোনো ব্লগ নহয়, মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ৰেচিপি, এটা টেষ্টি ৰেচিপি, পিঁয়াজী ৰেচিপি। তো বলক পিছে কেনেকৈ মই পিঁয়াজী ৰেচিপিটো বনাইছোঁ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম, আৰু আপোনালোকে শেষলৈকে চাব, স্কিপ নকৰাকৈ অতি সহজতে বনাব পৰাকৈ মই বনাই দেখাইছোঁ। হোপ আপোনালোকে এইটো সহায়ত হেল্প হ'ব। ইয়াত মই পিঁয়াজী বনাবলৈ পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ। আপোনালোকে দেখা পাইছে অলৰেডি মই কিমান মিহি মিহিকৈ কাটি লৈছোঁ পিঁয়াজখিনি। মই ইয়াতে বেচনৰ কাম কৰিছিলোঁ এই বাতিটোতে, প্লিজ সেইখিনি ইগন'ৰ কৰিব। এই পিঁয়াজখিনিত আপোনালোকে কেঁচা জলকীয়া মিহি মিহিকৈ কাটি দিব। তাৰপিছত মই দিছোঁ ইয়াতে জলকীয়া গুড়ি আৰু হালধি গুড়ি আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ। তাৰপিছত দিছোঁ মই বেচন, আপোনালোকৰ পিঁয়াজৰ অনুসৰি বেচন দি ল'ব। তাৰপিছত দি দিছোঁ মই ইয়াতে ময়দা অকণমানকৈ দিব, বেচনতকৈ কম পৰিমাণে ময়দা ব্যৱহাৰ কৰিব। তাৰপিছত মই এইখিনি ভালদৰে মঠি ল'ম, মই ভিডিঅ'ত দেখুওৱা ধৰণে মঠি ল'ব। যেতিয়া হাতত আঠা আঠা ভাৱ হ'ব এইখিনি মঠাৰ পিছত, তেতিয়াহ'লে আপোনাৰ তাতে আৰু বেচনৰ প্ৰয়োজন নহয়, আৰু যদি তেনেকুৱা ভাৱ নহয় তেতিয়াহ'লে বেচন দি ল'ব। মোৰ তেনেকুৱা হৈছিল, চ' মই আকৌ বেচন দি ল'ব লগা হৈছে। তাৰপিছত আকৌ এইখিনি ভালদৰে মঠি ল'ম। ইয়াতে কোনো আপুনি এক্সট্ৰা পানী ব্যৱহাৰ নকৰিব, পিঁয়াজত থকা পানীখিনিয়ে গোটেইখিনি এবজৰ্ব কৰি ল'ব। এইখিনি মোৰ মঠা হৈ গ'ল। তাৰপিছত গেছত এখন কেৰাহী দি তাতে তেল অকণমান দি গৰম হ'বলৈ দিছোঁ। এতিয়া মই এটা এটাকৈ তেলত এৰি দিম। আপোনালোকে সৰু ডাঙৰ চাইজ আপোনালোকৰ ইচ্ছা অনুসৰি কৰিব পাৰে। মই ইয়াতে মিডিয়াম আকাৰৰ চাইজ কৰিছোঁ, বেছি ডাঙৰো নহয় বেছি সৰুও নহয়। এটা এটাকৈ মই এনেকৈ দি ল'ম। তাৰপিছত এইখিনি মই লৰাই চৰাই ভালদৰে ভাজি ল'ম। ৰঙচুৱা হোৱাৰ পিছত ওলটাই দিম। এটা ধুনীয়া কালাৰ আহিছে, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। এয়া চাওক, এটা ধুনীয়া কালাৰ আহিছে আৰু মোৰ পকৰি হৈ গৈছে, মানে পিঁয়াজীখিনি হৈয়ে গৈছে প্ৰায়। তো এইখিনি মই এতিয়া উঠাই ল'ম এটা পাত্ৰত। এয়া চাওক কি ধুনীয়া কালাৰ হৈছে। এতিয়া এইখিনি মই এটা পাত্ৰত উঠাই ল'ম। বাকীখিনিও মই একে প্ৰচেছতে ভাজি ল'ম, এটা এটাকৈ দি ল'ম। তাৰপিছত তেলত লৰাই চৰাই ভাজি ল'ম। তাৰপিছত ৰঙচুৱা হোৱাৰ পিছত আকৌ সেইখিনি এটা পাত্ৰত উঠাই ল'ম। এনেকৈ আপোনালোকে ভাজি চাব পাৰে। আই থিংক আপোনালোকে ভাল পাব খাই। বৰষুণ বতৰত খাই বহুতেই ভাল লাগে এনেকুৱা ধৰণৰ ৰেচিপিবোৰ, বিশেষকৈ সন্ধিয়া টাইমত। এনেকুৱা ৰেচিপিবোৰ সকলোৱে ভাল পায়, বিশেষকৈ ছোৱালীবোৰে, নহয়নে বাৰু? তো মোৰ গোটেইখিনি ভাজা হৈ গৈছে। মই কমকৈ ভাজিছোঁ, আপোনালোকে ইচ্ছা অনুসৰি আপোনালোকৰ মতে ভাজিব পাৰে, বেছি কম। এয়া চাওক মোৰ পিঁয়াজীখিনি ৰেডি হৈ গৈছে আৰু চাওক এটা ধুনীয়া কালাৰ আহিছে। আই থিংক আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে, যদি ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটোত নতুন হয়, প্লিজ তেওঁলোকে চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। থেংক ইউ।